হাই গাইজ, ৰাজ এম ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম। আপোনালোকক আজি দেখুৱাম এখন ছাদ ঢালাই কাম। আৰু এই ছাদখন মই নিজে ফিটিং কৰিছিলোঁ। ছাটাৰিংটো মই নিজে ফিটিং কৰিছোঁ আৰু ৰডৰ জালিবিলাক মই নিজে বান্ধিছোঁ, বিম গোটেইবিলাক মই নিজে কৰিছোঁ আৰু ঢালাই পাৰ্টি এটাক দি দিছোঁ। গতিকে আপোনালোকক মই কামখিনি দেখুৱাম। আৰু ইয়াত ঢালাই কৰি আছে, ভাইব্ৰেশ্যনটো মাৰা হৈছে ভাইব্ৰেটাৰটো, আৰু এই মাৰি আছে ভাইব্ৰেটাৰ। এতিয়া আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকক দেখুৱাম জালিবিলাক কেনেকৈ বান্ধিছোঁ, কিমানত বান্ধিছোঁ, আপোনালোকক সকলোবোৰ দেখুৱাম। আৰু বিমৰ ৰডবিলাক কেনেকৈ বান্ধিছোঁ এইবিলাক আপোনালোকক দেখুৱাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ক'ৰবাত যদি কিবা ভুল হৈছে কামটো তেনেহ'লে আপোনালোকে কমেণ্টত জনাব। এইটো ঢালাই কৰি আছে আৰু এই ল'ৰাটো এই পাইপৰ কাম কৰিছিলে, যিটো ৱাৰিঙৰ কাম, এই কামটো কৰিছে তেওঁ। তলৰ ফেনৰ ছিষ্টেম ৰাখি দিয়া হৈছে, লাইটৰ দিয়া হৈছে, গোটেইখিনি কাম আজিয়ে কৰিছিলে। গতিকে তেওঁ সেই কামটো কৰি আছে আৰু ঢালাই কৰি আছে। আপোনালোকক দেখুৱাইছোঁ এয়া জালি। তলৰ জালিটো বান্ধা হৈছিল 10 ইঞ্চিত আৰু ওপৰৰ জালিটো বান্ধা হৈছে 5 ইঞ্চিত। তলৰ জালিটো দিয়া হৈছে 3 চুটাৰ আৰু ওপৰৰ জালিটো দিয়া হৈছে 2.5 চুটা। গতিকে তলৰ জালিটো 3 চুটাটো যিটো তলৰ জালি সেইটো 10 ইঞ্চিত বান্ধা হৈছে আৰু ওপৰৰ জালিটো 5 ইঞ্চিকৈ বান্ধা হৈছে। তলৰ ৰডৰ ওপৰত ৰড পৰিছে আৰু যিটো 10 ইঞ্চিৰ মাজৰ ভাগ আছিলে তাত 2.5 চুটা এডাল ওপৰত পৰিছে। গতিকে 3 চুটাডালৰ ওপৰতে আকৌ 5 ইঞ্চি এটা 2.5 চুটা এটা পৰিছে। এনেকৈ বান্ধিছোঁ। নাজানো ক'ৰবাত ভুল হৈছে নেকি, কিন্তু কোৱা মতেতো ভুল হোৱা নাই। মিস্ত্ৰীবিলাকে কৈছে, সিহঁতে যি ঢালাই পাৰ্টি তেওঁলোকে কৈছে ভুল হোৱা নাই, সকলো ঠিকেই আছে। গতিকে সিহঁতে একো কৰিব লগা হোৱা নাই। গতিকে আপোনালোকক দেখুৱালোঁ। আৰু ৰডৰ জইনবিলাক 2.5 ফুটকৈ মাৰিছোঁ। তাত যিটো 2.5 ফুট জইন দিয়া হৈছে এইটো কমিছে নে বেছি হৈছে নাজানো, কিন্তু 2.5 ফুট জইন দিয়া হৈছে। ওপৰৰ ফালে আৰু ছাদ এখন হ'ব, তাৰ কাৰণে পোষ্টবিলাক জইন মাৰি থৈ দিয়া হৈছে। গতিকে আপোনালোকক দেখুৱালোঁ। আপোনালোকে যদি মোৰ লগত কেতিয়াবা কাম কৰিব খোজে তেনেহ'লে আপোনালোকে মোৰ নাম্বাৰটো স্ক্ৰীনশ্বট দিয়া থাকিব, তাৰ পৰা লৈ আপোনালোকে কল কৰিলেই হ'ল। এইখিনিয়ে ক'লোঁ আপোনালোকক। আজি ইমানতে এৰিলোঁ।